বৰ্তমান অসমত দল বাগৰাৰ ৰাজনীতি চলিছে নেকি? অসমত যদি কংগ্ৰেছ আৰু বিজেপি দলত একাংশ পালি নেতা গৈছে, সমান্তৰালকৈ বিটিচিত প্ৰথমে বহু নিৰ্বাচিত ইএম, তাৰ পিছত আকৌ দলীয় কৰ্মীসকলে বিপিএফ আৰু AIUDF এৰি UPPL দলত যোগদান কৰিছে। এনেতে পৰিছে বিপদত, ওপৰৰ পৰা আকৌ দলীয় কৰ্মী দল এৰি আন দললৈ যাত্ৰা। সঁচাকৈ কি বিপিএফ দলৰ অস্তিত্ব নাথাকিব নেকি বৰভূমিত? আজি এই যোগদান কাৰ্যসূচী দেখি একাংশ সচেতন নাগৰিকৰ সমালোচনা। হয়, আজি যিহেতু UPPL দলৰ ৬৬তম প্ৰতিষ্ঠা দিৱস আছিল, সেই উপলক্ষে আজি গোটেই BTRত UPPL দলে আজি ৬৬তম প্ৰতিষ্ঠা দিৱস পালন কৰে। সমান্তৰালভাৱে আজি মহামায়া VCDCৰ অধীনত চেয়াৰমেন হাছান আলী শ্বেখৰ নেতৃত্বত আজি মহামায়াত ৬৬তম UPPIৰ প্ৰতিষ্ঠা দিৱস উদযাপন। লগতে UPPL দলৰ লগত কাম কৰি যিসকল কৰ্মীয়ে আত্মবলিদান দিছে, তেখেতলৈ অলপ সময়ৰ কাৰণে মৌনতা অৱলম্বন কৰে। লগতে মিজোৰামত যিসকল অসম আৰক্ষী শ্বহীদ হৈছে, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনা কৰে। কেনেকৈ দলৰ ভেটি আৰু অধিক শক্তিশালী কৰা যায় তাকে লৈ বহুত আলোচনা হয়। লগতে আজি প্ৰতিষ্ঠা দিৱসত চেয়াৰমেন হাছান আলী শ্বেখৰ নেতৃত্বত বিভিন্ন দলৰ পৰা প্ৰায় অৰ্ধশতাধিক ব্যক্তিয়ে UPPL দলত যোগদান কৰে। এতিয়া আহিছোঁ আন এক প্ৰসংগলৈ। আজি যিহেতু বিভিন্ন দলৰ পৰা UPPL দলত যোগদান কৰিছে, তেখেতসকলক আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছে, আপোনালোকে কিয় BPF দল এৰি UPPL দলত যোগদান কৰিছে? উত্তৰত কোনোবাই যদি কয় দুৰ্নীতিৰ হোৱাৰ বাবে দলত আমি নাথাকোঁ, আকৌ আন কোনোবাই কয় শ্বাহিদ লাফিকুল ইছলামৰ হত্যাকাৰী কিয় BPF চৰকাৰ থাকোঁতে চিনাক্ত কৰিব নোৱাৰিলে? UPPL চৰকাৰ অহাৰ লগে লগে চিনাক্ত হ'ল তাৰ কাৰণে। আৰু কি ক'লে চাওক, আহক আমাৰ এই বিশেষ প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। মই আজি এই বিশেষ দিনটোত UPPL দলত যোগদান কৰিলোঁ বিজেপিৰ পৰা। ইয়াত কিছুমান বিশেষ কাৰণ আছে। সময়ৰ লগত আমাৰ সকলোৱে পৰিৱৰ্তন হ'ব লাগে। আমি 2020ত যেনেকৈ আঁতৰি এতিয়া 2021ত লৈছোঁ, তাৰমানে কি সময়ৰ পৰিৱৰ্তন। এতিয়া আমাৰ UPPL দলৰ নীতি আদৰ্শবোৰ ভাল। মই চাইছোঁ যোৱা কেইদিন আগতে লাফিকুল হত্যাকাণ্ডৰ হত্যাকাৰীসকলক যিভাৱে সদিচ্ছাৰ, এইটো চৰকাৰৰ সদিচ্ছা, যাতে চৰকাৰে, কিন্তু এই কামটো কিন্তু আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বা কংগ্ৰেছৰ নেতৃত্বত হোৱা নাছিল। অলপ কেইদিনৰ ভিতৰতে যেনেকুৱাভাৱে তেওঁলোকে সদিচ্ছা দেখুৱাই আমাৰ সংখ্যালঘু মানুহৰ প্ৰতি এটা সদ্ভাৱ আচৰণ কৰিছে, সেইটো নীতিত মই বিশেষকৈ মোহিত হৈছোঁ। আৰু আজিৰ দিনটোত মই UPPLত যোগদান কৰিছোঁ। আচ্ছা, এটা কথা আপুনি যিহেতু কৈছে, আপোনাৰ হাগ্ৰামাৰ নেতৃত্বত যিহেতু লাফিকুলৰ হত্যাকাৰীক ওলোৱা নাছিলে, এইবাৰ UPPL চৰকাৰৰ নেতৃত্বত যিহেতু লাফিকুলৰ হত্যাকাৰী চিনাক্ত কৰা হৈছে, এই সন্দৰ্ভত আপুনি কি BPFক কি আকৌ কিবা সন্দেহ কৰে নেকি যে লাফিকুলৰ হত্যাকাৰীৰ লগত জড়িত হ'ব? নহয়, কিন্তু এইটো সদিচ্ছাৰ অভাৱ আছিল। চৰকাৰ বিচাৰিলে সকলো কৰিব পাৰে, কিন্তু তেওঁলোকে ওপৰে হয়তো হ'ব পাৰে, কিন্তু অন্তৰৰ পৰা নাছিল। কিন্তু অন্তৰৰ পৰা UPPLে একমাত্ৰ দল যিটো সংখ্যালঘুক এইটো পৰিচয় কৰাই দিলে যে নহয়, আমিও আপোনালোকক ভাল পাওঁ। গতিকে আমি এই নতুন দলটোক সকলোৱে আঁকোৱালি ল'ব লাগে আৰু এই দলটোক আমি সকলোৱে মিলি এক এডভান্সাৰ ডেভেলপ দিব লাগে, যাতে আমি সকলো আমাৰ BTR আমি সকলোৱে শান্তি সম্প্ৰীতিত জীয়াই থাকি আৰু সকলোৱে উন্নতিৰ যিটো অংশ আমি যাতে সকলোৱে পাওঁ। আপুনি BPF দলত কোনটো পদবীত আছিলে? এইটো মোক এতিয়াও পদবী দিয়া নাছিল, মোক দিয়াৰ কথা আছিল যদিও দিয়া নাছিল। আমাৰ দলটো BPF দলৰ কিছুমান পদ খালী আছিল, কিন্তু এতিয়ালৈকে তেওঁলোকে কৰা নাছিল, পূৰণ কৰা নাছিল, গতিকে হোৱা নাছিল। মই বৰ্তমানলৈকে কোনো পদবীত নাই। আপোনাৰ সতীৰ্থই কোৱা মতে যে BPF দলত চৰকাৰ হৈ থকাতে বহু ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? দুৰ্নীতি শব্দটো আপোনালোকৰ দলৰ মানুহে কোৱা, কিন্তু হয় এই শব্দটো দুৰ্নীতি
মই তেনেকুৱা পোৱা নাছিলোঁ। হয় দুৰ্নীতি অলপ চলপ চবতে হয়, হয় কিন্তু মই জনা স্বত্বেও ইমান দুৰ্নীতি হোৱা নাছিল। কিন্তু আপোনালোকৰ দলীয় মানুহে কৈছে যে দল ত্যাগ কৰিছে তেখেতে কাৰণ দুৰ্নীতিৰ কাৰণে ত্যাগ কৰিছে। আপুনি আকৌ কৈছে যে ইমান দুৰ্নীতি হোৱা নাই, এইটো আকৌ কি বুজিম আমি? নহয়, এইটো সময়ৰ লগত কথা। আপুনি চাব, দুৰ্নীতি অদুৰ্নীতি নহয়। 17 বছৰে তেওঁক ৰাজত্ব কৰিছে। এজন মানুহে ইমান ৰাজত্ব কৰিব নেকি? আৰু মানুহ আছে, তেওঁলোককো চান্স দিব লাগে। এই খাতিৰত মই আহিছোঁ। দুৰ্নীতিৰ শব্দটো ইয়াত মই সংলগ্ন কৰিব পৰা নাই। যদি আপুনি আপোনাৰ কথা মতে বহুত কথা বুজা গ'ল, কিন্তু ইয়াতে আৰু এটা ডাঙৰ প্ৰশ্ন আছিল যে আপুনিতো নিৰ্বাচনৰ আগতেতো জইন কৰিব পাৰিলে হয়, কিন্তু হঠাৎকৈ নিৰ্বাচন পাৰ হোৱাৰ যেতিয়া UPPL চৰকাৰে গাড়ীত বহিছে তাৰপিছত আপুনি হঠাৎকৈ আজি UPPL দলত যোগদান কৰে, ইয়াত কিবা স্বাৰ্থ দেখা যায় নেকি? নাই নাই নাই, মই এইটো আগতে কৈছোঁ যে এই দলটোৰ নীতি আদৰ্শ মই ভাল পাইছোঁ। মই ব্যক্তিগতভাৱে ইয়াক মই উচ্চ মৰ্যাদা দিছোঁ। সেইকাৰণে মই আজি দলটোক যোগদান কৰিছোঁ। কেইজন যোগদান কৰিলে? মই বৰ্তমান দুজন নেতৃত্ব আছোঁ। ঠিক আছে, ধন্যবাদ। আপোনাক দেখা গ'ল যে আপুনি UPPL দলত যোগদান কৰিলে। আগতে আপুনি BPF দলত কোন পদবীত আছিলে? আপুনি এক্সিকিউটিভ মেম্বাৰ। হঠাৎ যে হা কি নাম আছিলে? বিশ্বজিৎ শীল। অলপ জোৰকৈ ক'ব, আপুনি হঠাৎ যে UPPL দলত যোগদান কৰিলে কিহৰ কাৰণে? মই BPF দলৰ কৰ্মী হয়তো ভাল লগা নাই, হয় সেইকাৰণে মই BPF এৰি UPPL জইন কৰিলোঁ। আমাৰ এনে পাৰ্টি আমাৰ কি লাগে, আমাৰ উন্নতি লাগে, সেইকাৰণে মই আপুনি যিহেতু উন্নতিৰ কথা কৈছে, আগতে যিহেতু আপুনি BPF দলত আছিলে, BPF দলত থকা অৱস্থাত কি আপোনালোকৰ দলত কিবা দুৰ্নীতি সংঘটিত হৈছে নেকি, যাৰ কাৰণে আপুনি আজি UPPL দলত আহিব লগা হ'ল? দুৰ্নীতি হৈছে অলপ। আমাৰ ডেভেলপমেণ্ট ঠিক হোৱা নাই, মোৰ কাম ঠিক হোৱা নাই, সেইকাৰণে মই BPF এৰি আহিছোঁ। মুঠতে আপোনাৰ কথা হ'ল যে BPF দলত দুৰ্নীতি চলে? চলে, দুৰ্নীতি চলি আছে। আচ্ছা, কিমানজন মানুহ যোগদান কৰিলে আজি আপোনালোকে? আমালোকে জইন কৰিলোঁ 12জন। 12জন। আচ্ছা, ঠিক আছে, ধন্যবাদ। মোৰ নাম ৰফিউল আহমেদ, মোৰ ঘৰ ৰাজাপাৰা দ্বিতীয় পঞ্চায়ত। আপুনি আগতে কোনটো দল কৰিছিলে? আগতে BPF কৰিছিলোঁ। BPF কোনোবা পদবীত আছিলে নেকি আপুনি? নাই, মই একো পদবীত নাছিলোঁ আগৰ পৰা। এজন BPF ভাল এজন কৰ্মী হিচাপে কাম কৰিছিলোঁ। আচ্ছা, তাৰ বাহিৰে একো পদবীত নাছিলোঁ। আজি কিয় ত্যাগ কৰিলে? ত্যাগ কৰাৰ কথাটো মানে আমিতো ইমান ডাঙৰ পলিটিচিয়ান নহয়, আমি জাষ্ট এজন কৰ্মচাৰীহে আছোঁ আৰু সৰু সুৰা এজন মানে কৰ্মী, মানে ৰাজনৈতিক দলৰ কৰ্মী হিচাপে মানে ভাবিলোঁ আৰু কি মানে জইন কৰিব লাগে। মানে বহুত দিনৰ পৰাই আগৰ পৰাই মানে এইটো মানে আশা আছিলে আমি জইন কৰিম বুলি। আৰু আমাৰ যিটো কিছুমান বন্ধু বান্ধৱী এই দলত অলৰেডি আছিলে, আগৰে পৰাই মানে আমাৰ দলত কৈ আছিলে যে জইন কৰা। গতিকে আমি ভাবিলোঁ যে আমি BPF দলত আছিলোঁ, কিন্তু ইমান মানে সঠিক মানে সক্ৰিয়ভাৱে নাছিলোঁ। আচ্ছা, আপুনি যে UPPL দলত যোগদান কৰিলে, কি ভাল চাই আপুনি UPPL দলত যোগদান কৰিলে? মানে তাৰ আদৰ্শত অনুপ্ৰাণিত হৈ UPPL? নহয়, মই মানে আদৰ্শ মানে BDCC বৰ্তমান যিজন আছে ইয়াৰ মানে আদৰ্শ ভাল লাগে। মানে ই অলপ মানে BDCক মানে দুৰ্নীতি মানে মুক্ত কৰিব বিচৰাৰ যিটো আদৰ্শ, ইয়াৰ ভিতৰত মানে মই ভাবোঁ বুলি আছে। মানে মুঠতে আপোনাৰ কথাটো স্পষ্ট হ'ল, কিন্তু আপোনাৰ কথাটো বুজি পাইছোঁ যে যিহেতু আপুনি কৈছে যে UPPLৰ মানে কৰ্মীৰ নেতৃত্বত দুৰ্নীতিমুক্ত চৰকাৰ হৈছে, তেনেহ'লে আপুনি যেতিয়া BTCত আপুনি হাগ্ৰামৰ দলত যেতিয়া আছিলে, হাগ্ৰাম মহম্মদ দলত BPF দলত, সেই সময়ত মানে দুৰ্নীতি সংঘটিত হৈছিল নেকি? দুৰ্নীতি আছিল বুলি মানে সঠিককৈ আমি ক'ব নোৱাৰোঁ। ঠিক আছে, কিন্তু আপুনি কথাটো কৈছে যিহেতু দলতে মানে দুৰ্নীতিৰ যিটো কথা সেইটো মানে থাকেই। গতিকে মানে এইটো এটা মানে মিডিয়াৰ মানে প্ৰচাৰ মানে সব দলতে মানে ৰাষ্ট্ৰীয় দলতো মানে দুৰ্নীতিৰ যিটো কথা সেইটো থাকে, আৰু এইবিলাক মানে এটা আঞ্চলিক দলহে, এইবিলাকত থকাটো মানে থাকিব পাৰে মানুহৰ এইটো চিন্তাধাৰা। ঠিক আছে, ধন্যবাদ। পৰিচয়টো দিব এবাৰ। মোৰ পৰিচয়টো মই 1 নম্বৰত মহামায়া প্ৰাইমাৰীৰ সভাপতি, দ্বিতীয়তে দলে মোক এই BCDCৰ চেয়াৰমেন হিচাপে নিযুক্তি দিছে। আমি চেয়াৰমেন হিচাপে আজি উন্নয়নৰ কামবিলাক কৰি আছোঁ। ধন্যবাদ। আজি আমাৰ UPPLৰ 2015 চনৰ
5 আগষ্টত এই দলটোৰ জন্ম। এই জন্মদিন উপলক্ষে আজি আমাৰ মহামায়া প্ৰাইমাৰী অফিচ হয়, এইটো মহামায়া প্ৰাইমাৰী অফিচত আমাৰ কাৰ্যসূচী আছিল সেই পালন সম্পৰ্কে। আৰু আমাৰ বিভিন্ন দলৰ পৰা 100ৰো অধিক মানুহ আজি আমাৰ দলত যোগদান কৰিলে, তাৰ কাৰণে আমি খুব আনন্দিত আজি। আৰু ভৱিষ্যতে আমাৰ পৰ্বতজোৰা আমাৰ বহুতো শক্তিশালী আজিৰ দিনটোত এইটো বুজা যায়। যিহেতু আজি আপোনালোকৰ প্ৰতিষ্ঠা দিৱস আছিলে হা, তো আপোনালোকৰ কিমান দূৰলৈকে আপোনালোকৰ সফল হৈছে বুলি ভাবে আপোনালোকৰ দল? সফল মানে 100% সফল হৈছে বুলি ক'ব লাগিব। মানে আজি যিখিনি আমাৰ ইলেকশ্যনৰ পিছত আজি ফাৰ্ষ্ট জইনিং প্ৰগ্ৰাম আছিলে, মানে যিখিনি মানুহ জইন কৰিলে আৰু অহা দিনত চাগে আমাৰ ইয়াত বেলেগ দলৰ কোনো মানুহ নাথাকিব, সকলো UPPL থাকিব ইয়াত, আৰু UPPLৰে ভাল দিন। সন্মুখত যিহেতু উপ নিৰ্বাচন আছে, এই নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে কি কেনেকুৱা ভূমিকা পালন কৰি আছে আপোনালোকে প্ৰাইমেৰীত? উপ নিৰ্বাচনত আমাৰ UPPLটো শক্তিশালীভাৱে আছে, হয়তো আমাৰ ইয়াত নাই, য'ত য'ত আছে তাত তাত আমাৰ UPPL পুৰা শক্তিশালীভাৱে আছে কাম কৰি। তেনেহ'লে শেষত আপুনি কি ক'ব? শেষত মানে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ এই কৰোণাৰ মহামাৰীৰ কাৰণে আমি বহুত মানুহ আমাৰ লগত যোগাযোগ কৰি আছে, আমাৰ UPPL দলত আহিব যোগদান কৰিব বুলি কৈ আছে, কিন্তু আমি ইমানখিনি ল'ব নোৱাৰিছোঁ, মানুহ বেছি ভিৰ কৰা নাযায়, অসুবিধা প্ৰশাসনৰ ফালৰ পৰা আমাক অলপ হেৰি কৰি আছে। মানে এদিন ঠিক হৈ যাব, এই কৰোণা শেষ হোৱাৰ লগে লগে আমাৰ সকলো মানুহ বেলেগ দলৰ পৰা আমাৰ UPPL আহি যাব। এইটো খাটাৰ মেক্সিমাম কোন দলৰ পৰা আহিছে? মেক্সিমাম BPF পৰা আহিছে, UDF আৰু BPF পৰা আহিছে। আচ্ছা, BPF পৰা যে আপোনাৰ দলত যোগদান কৰিছে, আপুনি কি বুলি ভাবে, কেনেকুৱা মানে অনুভৱ কৰি আছে আপুনি? এইটো ভাল ভাবিছোঁ, সিহঁতে তাত কাম কৰি ভাল পোৱা নাই, আমাৰ দলত আহি উন্নয়ন কৰিব সেইটো মনোভাৱ লৈ ইয়াত আহিছে, আমি তাক আদৰণি জনাইছোঁ। ইমান দিনে 17 বছৰত যিখিনি কৰিব পৰা নাই, সেই মানুহখিনি যদি আমাৰ দলত আহি ভালকৈ কৰিব পাৰে, সিহঁতেও ভাল পাব, আমিও ভাল পাম, ৰাইজৰো উন্নতি হ'ব। আচ্ছা, বিভিন্ন সময়ত দেখা গৈছে যে বিভিন্ন দলত মানে বহুত দুৰ্নীতি সংঘটিত হৈছে, এইটো আকৌ আপোনালোকৰ দলত হ'ব নেকি? আমাৰ দলত দুৰ্নীতি নহয়, আমি দুৰ্নীতিৰ বিৰুদ্ধে আহিছোঁ, আমি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিম, আমি কেতিয়াও দুৰ্নীতি হ'ব নিদিওঁ। আমাৰ চৰকাৰ থকালৈকে দুৰ্নীতি হ'লে সেইটোত আমি কেতিয়াও ক্ষমা নকৰোঁ, আৰু যি শাস্তি দিব লাগে আমি সেই শাস্তিহে দিম সিহঁতক। আপুনি আজি এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে আপুনি সংবাদ মাধ্যমৰ জৰিয়তে আপুনি আপোনাৰ প্ৰাইমেৰীৰ বা সকলো মানুহক UPPL মানুহক আপুনি কি আহ্বান জনাব? আমি আহ্বান জনাম সেইটোৱেই, যাতে ভালকৈ কাম কৰে, ৰাইজৰ লগত মিলি থাকে, দুখীয়া মানুহৰ সহায় কৰে, সেইটোৱে আমাৰ কামনা। সেইটোৱে আহ্বান জনাওঁ যে সকলোৱে মিলি যাতে আমাৰ দুখীয়া মানুহখিনি দুখীয়া থাকিব নালাগে, গোটেইখিনি আমাৰ উঠি আহিব লাগে।